আমাৰ দেউতা হাঁহ মাৰিছে। হাঁহ মৰিলে না দেউতা? নাই মৰা। আধা মাহ হৈছে ন? মৰাই নাই। দেখিছে নহয় চব হাঁহ গুচাই আছে। দেখিছে নহয় হাঁহটো একদম গুচাই মেলি ক্লিয়াৰ হৈ গ'ল। এতিয়া কাটিব লাগিব। হাঁহটো কাটি কিনে তুমছে না হ'ব পায়েগা। এতিয়া দেখিছে নহয় হাঁহ মাংস কাটি হৈ গ'ল। বৰ্তমান কাটি হৈ গ'ল হাঁহ মাংস। এইখিনি জলকীয়া ভাজি বনোৱা হৈছে। এইখিনি বেলেগকৈ কটা হৈছে জলকীয়া ভাজিৰ কাৰণে। এইখিনি ভাতৰ লগত খোৱা হ'ব। बाय बाय टाटा गुड बाय गया। চব্জি বনাই থকা হৈছে হাঁহ মাংস। হাঁহ মাংস চব মই কাটিছোঁ, মই বনাইছোঁ। बुरा लगता है भाई, आप लोग भी जानते हो। সেইকাৰণে জুইতে বনাইছোঁ। দেখিছে নহয়।